এটি অসমীয়া কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম শ্ৰীমন্ত শংকৰদেৱ, কবিগুৰু যতীন্দ্ৰনাথ দুৱৰা। কোন দূৰ অতীতৰ ধ্যান মগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ জংকাৰ তাল গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। গোৱালা ভকতিৰ সুৰ, দিলা ধৰ্ম দিলা জ্ঞান, দিলা ভাষা অসমক, কৰিলা জীৱন দান। তোমাৰ জীৱনী দেশ লিখে এনে সাধ্য কাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেশ সজালা নতুন সাজে। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। নমস্কাৰ।